হেল্ল' গুড মৰ্ণিং এভৰিৱান। আজি আৰু যাই আছোঁ দিল্লীৰ পৰা কেদাৰনাথ একবাৰ বাবাৰ তাকে যাম বুলি ভাবিছোঁ। কি হয় দেখা যাক আৰু দিল্লীত যাই চাই লওঁ। এতিয়াও কোনো প্লেন নাই। আজি দিল্লীত থাকিম, যাই ফ্লাইট আছে 4টা মানত। তাৰপিছত কালি পৰহি মানে কেদাৰনাথ যাওঁ নেকি, একবাৰ চাই লওঁ। বাবাই যদি নিবা খোজে গুচি যাম। তো আজিও সেই ৰাতিপুৱা মই সোনকালতে ওলছোঁ, 4টা বজাত ফ্লাইট আছে। 1টা বজাত উঠিলোঁ, এই যোৱাবাৰৰ দৰে একে প্ৰব্লেম, এইবাৰো গাড়ীৰ প্ৰব্লেম। এইবাৰ আৰু এই লগৰ এটা আজদুৰ বুলি আছিল, তাৰ লগত এয়াৰপৰ্টক লাগি এতিয়া যাই আছোঁ। বলকচোন কি গৰম, এটা অসমততো গৰমেই, দিল্লীৰ গৰমটো আপোনালোকক অলপ দেখি আনো। এইবাৰ কিবাকৈ সোনকালতে আহি পালোঁ এয়াৰপৰ্ট। এতিয়া যাওঁ, চেক ইন কৰোঁ। যাওঁতে এতিয়া মাস্কখন আনিব পাৰিছিলোঁ। এয়াৰপৰ্টতো মাস্ক নহ'লে সোমাই নাই, পকেটত এখন আছিলে, সেইখন বেগত বিচাৰি পোৱা নাই। আজদৰে আৰু এখন দি গেল আত্ৰানি। আহি পালোঁ এয়াৰপৰ্ট, টাৰ্মিনেল 3। ইয়াৰ পৰা গৈ আছোঁ হোটেলত ৰাতি থাকোঁ। কিবা ক'ৰবাত যাওঁ দেখি আছোঁ চকুৰে। এই চাওকচোন, এইটো দিল্লীৰ এয়াৰপৰ্ট কি ধুনীয়া। আৰু আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টটো ডেচলেট বা। আৰু এই বাথৰুমটো চাওক, এই ফুক মাৰি ভাত খাব পাৰি। এই এতিয়া উবেৰ লৈ যাই আছোঁ ডিয়াৰ পাৰ্কত হোটেল বুক কৰিছোঁ। এই তাতে থাকি পেলাই ওলাই যাম আৰু দেখি আছোঁ। আচ্ছা, আজি ৰাতি দিল্লী আহি মই কৈছিলোঁ ন, চাই লওঁ কি কৰোঁ। এতিয়া হোটেল এখনক আহিলোঁ, ৰাষ্টিক কোৰ্টয়াৰ্ড বাই এছেক্স। এই পৰিৱেশটো চাওকচোন, পুৰা দল চল থকা, পুৰা বেলেগ টাইপৰ। চাই চাওঁ দাম কিমান হয়, কি হয়, এইগিলা চাই লওঁ। দেখাত এনেকুৱা লাগছে বলিকা বকৰাই হওঁ আজি। আৰু ৰাস্তা দি যাই আছিলোঁ, দেখিলোঁ ভাল ৰেষ্টুৰেণ্ট সোমাই গ'লোঁ, ৰাতিৰ সাঁজটো খাই যাওঁ। কিমান খাব পাৰোঁ এতিয়া চাই লওঁ, আৰু কিমান দাম মই একো ক'ব পৰা নাই। কিন্তু এম্বিয়েঞ্চটো কিবা বেলেগ চাল। আপোনাৰ পিছফালৰ পৰা যে হেৰি দেখছি, এই ফেনৰ পৰা পানী আহি আছে, আপোনাৰ পূৰা পানী চাৰি, মানে একদম মজা জেগা। দিল্লীত থকা নালাগে নাই ইমান গৰমৰ মাজত, আকাশৰ তলত পূৰা AC ৰুমো নহয়। এইগিলা জেগা কাইবা ভালহে, আপিৰ লগত আহিলে ভাল, গাৰ্লফ্ৰেণ্ড থাকিলে কথা নাই। আমাৰ দৰে চকলন্দা হ'লে বৰ দিগদাৰ। মস্ত ধুনীয়া জেগা, ডেটিঙৰ কাৰণে একদম ভাল জেগা। কিন্তু আহি পেলাই ক'ত ফাঁচলোঁ ময়ো। আচ্ছা, এতিয়া বেছি ৰাতি হৈছে, ঘৰ যাই থাকোঁ। ঘৰ যাই কালি ডিয়াৰ পাৰ্ক যাম। ডিয়াৰ পাৰ্ক যাই গোটেইখিনি আপোনালোকক দেখি আছোঁ। ডিয়াৰ পাৰ্কত কি পায়, কি নাপায়, কিয় বিখ্যাত, চাই থাকক। আচ্ছা, হোটেল আহি আজি গধূলি ডিয়াৰ পাৰ্কৰ ওচৰতে হোটেল। চ' চাওকচোন, ডিয়াৰ পাৰ্কৰ এইটো মস্ত ডাঙৰ ঝিল লেক। গধূলি মানুহে খোজকাঢ়িব আহে, তাৰপৰা খোজকাঢ়িব আহে। আমাৰ গুৱাহাটীৰ সেইখন কি আছিল, স্পেনিছ গাৰ্ডেনৰ কাষত শ্ৰদ্ধাঞ্জলি কাননাত চবে ফুৰবা আহে। কিন্তু মস্ত ডাঙৰ লেক, দেখাত ধুনীয়াই। ডিয়াৰ পাৰ্কৰ ওচৰতে হোটেল আছে, মই থকা হোটেলখন। চ' একে অলপ ফুৰিব আহিলোঁ, আহিব পাৰে একে দিল্লী আহিলি। ধুনীয়া জেগাই হয়, গধূলি ফুৰিব পাৰিব। আৰু পূৰা চিটিৰ ওচৰতে, হাউচ কাছৰ ওচৰতে। আচ্ছা, এই ডিয়াৰ পাৰ্কৰ পৰা আহিলোঁ। ডিয়াৰ পাৰ্কৰ পৰা আহি এতিয়া চিপি আহিলোঁ। ডিয়াৰ পাৰ্কত হৰিণা চৰিণা পায়, হৰিণা ম'হ। তাৰপিছত তাতে অলপ খোজ কাঢ়ি এতিয়া বোলো চিপি দেখি যাওঁ। কনট প্লেচ আহিলোঁ। আহি পেলাই তাতে আপোনাৰ অলপ চৰবত তৰবত খালোঁ। দাম বহুত বেছি বস্তুগিলাক, গৰমো মস্ত গৰম, বাপৰে হাৱা টাইট হৈ যায়। গুৱাহাটীতকৈ বহুত বেছি গৰম। এতিয়া ইয়াতে অলপ বস্তু চাওক, কিবা কিনিব পাৰোঁ না, ক'ৰবাত কিবা খাবও পাৰোঁ। চাই লওক, বাঢ়াইছোঁ যেতিয়া আৰু এই ঘূৰি তল দি যাওঁ, কিবা চবে কিনলি দেখোঁ। বলক যাই থাকোঁ। এই চিপিখন চাওক, চিপি কনট প্লেচ, কি ধুনীয়া জেগা। আমাৰ চিটি চেণ্টাৰ মল আনে গুৱাহাটীৰ, ইয়াতে চব মলগিলা পায়।
কাক দেখা পালোঁ জানেনে ষ্টাৰ প্লাছ এটা কৰিছিলে এই মই বেকগ্ৰাউণ্ডৰ চাউণ্ডটো মিউট কৰি দিছোঁ গানটো চিনি পাইছিনে এই ডেন্স এটা শ্ব'ত সি ভাল ডেন্স কৰিছিল যোনটো ভাল ডেন্স কৰে এই দিল্লীৰ ইংকে ষ্ট্ৰীটত নাচি আছিল চিপিত একদম ধুনীয়া নাচ কৰিছিল আৰু অলপ চাই পেলাই ভালকৈ টাইম চাইম পাছ কৰি গুচি আহিছোঁ তাৰ পৰাই ধুনীয়া নাচে এনেকুৱা প্ৰতিভা বহুত আছে ইণ্ডিয়াত এতিয়া হোটেল যাই থাকোঁ হোটেল যাই ঘুমাই মেলি কালি ৰাতিপুৱা দেখি আছোঁ আচ্ছা গুড মৰ্ণিং আজি 3 নম্বৰ দিন আজি ফাইনেলি কেদাৰনাথ যাম ৰাতি টিকেট কাটিলোঁ আমাৰ আৰ কে আশ্ৰম বুলি জেগা এখন আছে দিল্লীত আৰ কে আশ্ৰমৰ পৰাই ঋষিকেশলৈকে যাম বাছৰ ভাড়া 1000 টকা ল'লা এই ৰেড বাছত টিকেট কাটিলোঁ এতিয়া ৰাতিপুৱাতো এনাই আছিলোঁ অলপ কাম চাম ছিল এখান্তি হ'ল এতিয়া এই ওচৰতে ডিয়াৰ পাৰ্কৰ ওচৰতে জগন্নাথ মন্দিৰ এটা আছে তাতে যাই আছোঁ জগন্নাথ মন্দিৰটো আপোনালোকক দেখিলোঁ বলক চাওঁ এইটো চাওক কি ফটফটীয়া বগা মন্দিৰ জগন্নাথ মন্দিৰ মাৰ্বলে দি বনোৱা এপানতে সোমাই যাব লাগে সোমাই যাই অলপমান বহোঁ বহি পেলাই বাবাক অলপ সেৱা চেৱা কৰি কি আছে চাই লওক হেল্ল' গুড ইভিনিং এতিয়া বাজছি 7:30 বাজলি হোটেলৰ পৰা চেক আউট কৰিলোঁ উবেৰ অটো এখন ল'লোঁ অটোত যাই আছোঁ এতিয়া আৰ কে আশ্ৰমৰ পৰা ঋষিকেশ যাম ঋষিকেশক লাগি বাছৰ ভাড়া 940 টকামান হৈছে চ' গোটেই ট্ৰিপটো মই আপোনালোকক দেখি আছোঁ ক'ত কিমান খৰচ হয় কি হয় চব দেখি আছোঁ দিল্লীৰ পৰাই কেদাৰনাথ দেখি আছোঁ মই গুৱাহাটীৰ পৰাই কেদাৰনাথ নেটকওঁ কাৰণ মই দিল্লী আহি 2 দিন ৰখিলোঁ নিজৰ কিবা পাৰ্চনেল কাম আছিল ত' এতিয়া কেদাৰনাথ যাই আছোঁ গোটেই ট্ৰিপটো আপোনালোকক দেখি আছোঁ অলপ ঘূৰি আহোঁ মহাদেৱৰ পৰা এটা সেৱা লৈ আৰু ভিডিঅ'টো কেনে বোলে কমেণ্ট বক্সত কমেণ্ট কৰিব খাব নাপায় এই মই আৰ কে আশ্ৰম আহি পালোঁ আৰ কে আশ্ৰম আহি মোৰ ৰেড বাছত বুক কৰিছিলোঁ ইণ্টাৰচিটি বুলি এই চাচোন পঢ়া ৰুমটো কি ধুনীয়া বাছৰ ষ্টেচনে এনে অফিচে ক'বই নোৱাৰি পুরো এচি চেচি থাকা মই অৱশ্যে বেছি সোনকালতে আহিলোঁ আৰু 1.5 ঘণ্টা আছে মোৰ বাছত লাগি ৰুমৰ পৰা চেক আউট কৰি জল্দি আহিলোঁ এই ভালকৈ বহা জেগা পাইছোঁ মানে বাছখন ভাল আৰু আপোনালোকে আহিলে ইণ্টাৰচিটিত ল'ব পাৰিব মানে বহা চহা জেগা ভাল আৰু বাছত উঠিলোঁ এতিয়া ঋষিকেশ যাই আছোঁ ভূঞা আহি পেলাই 2 ঘণ্টা ৰখিছোঁ আজি মই তাৰপিছত KFC বাকাচ চাকাচ এৰি থৈ আছিল কি খাওঁ বেলেগ বস্তু খাব নোৱাৰি সেইকাৰণে বাছত KFC এই পেক এটা লৈ পেলাই এতিয়া যাওঁ ঋষিকেশ যাওঁ 1-1:30 ৰখোঁ বোলে 4:30-5টামান ঋষিকেশ যাই পাম ইণ্টাৰচিটি বাছখন কিন্তু ধুনীয়া আহিব পাৰে ৰেড বাছৰ দ্বাৰাই বুকিং কৰিলোঁ